নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক নাৰদ মুনিৰ এটা আচৰিত কাহিনী ক'বলৈ ওলাইছোঁ। আহকচোন দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। নাৰদ মুনি এজন মহান তপস্বী আৰু তেওঁ এগৰাকী জ্ঞানী মুনি আছিল। তেওঁৰ জ্ঞানক মহাদেৱ শিৱ আৰু মা পাৰ্বতীয়েও প্ৰশংসা কৰিছিল। এবাৰ মা পাৰ্বতীয়ে মহাদেৱ শিৱৰ আগত নাৰদ মুনিৰ কথা প্ৰশংসা কৰি আছিল। কিন্তু তেতিয়া মহাদেৱে ক'লে যে তেওঁৰ জ্ঞানক লৈ বহুত অহংকাৰ আছে, যাৰ কাৰণে তেওঁ বান্দৰৰ ৰূপ ল'বলগীয়াও হৈছিল। তেতিয়া মহাদেৱে মা পাৰ্বতীক সম্পূৰ্ণ কাহিনীটো শুনালে। হিমালয় পৰ্বতত এটা পবিত্ৰ গুহা আছিল, যাৰ কাষেৰে গংগা নদী বৈ গৈছিল। এবাৰ নাৰদ মুনি তালৈ গৈ দেখিলে যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা সেই পবিত্ৰ স্থানত তেওঁ ভগৱান বিষ্ণুক আৰাধনা কৰিবলৈ ইচ্ছা কৰিছিল। তেওঁ সেই স্থানতেই তপস্যাত মগ্ন হ'ল। ইফালে স্বৰ্গৰ ৰজা দেৱৰাজ ইন্দ্ৰই স্বৰ্গ ৰাজ্য তেওঁৰ হাতলৈ যাব বুলি তেওঁৰ তপস্যা কৰা দেখি ভয় খালে। নাৰদ মুনিৰ তপস্যা দেখি তেওঁ বহুত চিন্তিত হৈ পৰিছিল। দেৱৰাজ ইন্দ্ৰই নাৰদ মুনিৰ তপস্যা ভংগ কৰিবলৈ কামদেৱক পঠাই দিলে আৰু কামদেৱ গৈ নাৰদ মুনিৰ তপস্যা কৰা স্থান পালেগৈ। আৰু কামদেৱে নাৰদ মুনিৰ তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ অপেশ্বৰীসকলৰ সৈতে নৃত্য কৰিবলৈ লাগিলে। কামদেৱে নৃত্য কৰিও নাৰদ মুনিৰ তপস্যা ভংগ কৰিব পৰা নাছিল। কিন্তু কামদেৱে ভয় কৰিলে যে নাৰদ মুনিয়ে তেওঁক শাপ দিব পাৰে। সেইকাৰণে কামদেৱে নাৰদ মুনিৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে আৰু কামদেৱে তাৰ পাছত নিজ স্থানলৈ গতি কৰিলে। কিন্তু নাৰদ মুনিৰ অহংকাৰ হৈ গৈছিল, কিয়নো তেওঁ কামদেৱক হৰাই দিছিল। নাৰদ মুনিয়ে এই কথা মহাদেৱৰ আগত ব্যক্ত কৰিলে। তেতিয়াই মহাদেৱে অনুমান কৰিব পাৰিলে যে নাৰদ মুনিৰ অহংকাৰ হৈছে। মহাদেৱে নাৰদ মুনিক ক'লে যে তুমি এইটো কথা ভগৱান বিষ্ণুক কেতিয়াও নক'বা, কিয়নো যদি তুমি ভগৱান বিষ্ণুক এইটো কথা কোৱা তেতিয়া তেওঁ বহুত নিৰাশ হৈ যাব। কিন্তু নাৰদ মুনিৰ অহংকাৰ ইমানেই হৈছিল যে তেওঁ ভগৱান বিষ্ণুৰ ওচৰলৈ গৈ সকলো কথা অৱগত কৰি দিলে। তেতিয়া ভগৱান বিষ্ণুৱে ভাবিলে যে নাৰদ মুনিৰ অহংকাৰ ভাঙিব লাগিব, যাৰ কাৰণে তেওঁ এক লীলা ৰচনা কৰিলে। যেতিয়া ভগৱান বিষ্ণুৰ ওচৰৰ পৰা নাৰদ মুনি বিদায় মাগি আহিছিল, তেতিয়া তেওঁৰ আৰু অহংকাৰ হৈছিল। তেতিয়া ভগৱান বিষ্ণুৱে নাৰদ মুনিৰ আহি থকা স্থানত এখন সুন্দৰ নগৰ বনাই দিলে, যি দেখি নাৰদ মুনি অভিভূত হৈ পৰিছিল। সেই নগৰখনৰ ৰজাজনৰ নাম আছিল শিলনিধি। সেই ৰজাজনৰ বিশ্বমোহিনী নামৰ এগৰাকী বহুত ধুনীয়া পুত্ৰী আছিল। সেই সময়ত বিশ্বমোহিনীৰ স্বয়ম্বৰৰ সময় হৈ পৰিছিল, যাৰ কাৰণে অনেক দেশৰ ৰজা তাত আহি উপস্থিত হৈছিলহি। ৰজাজনে নাৰদ মুনিৰ সন্মান কৰিলে আৰু আসন দিলে তেওঁক বহিবলৈ। ৰজাই বিশ্বমোহিনীৰ হাতখন নাৰদ মুনিক এবাৰ চাই দিবলৈ ক'লে। তেওঁৰ ভাগ্যখন কেনেকুৱা হ'ব। যেতিয়াই বিশ্বমোহিনী নাৰদ মুনিৰ মুখামুখি হ'ল, তেতিয়া নাৰদ মুনিয়ে বিশ্বমোহিনীৰ ফালে লাগি চাই ৰ'ল। যেতিয়া নাৰদ মুনিয়ে তেওঁৰ হাতখন চালে, তেতিয়া নাৰদ মুনিয়ে দেখিলে যিজন ব্যক্তিয়ে তেওঁক বিয়া কৰাব তেওঁ অমৰ হৈ যাব আৰু তেওঁৰ ওপৰত কোনো জয়ী হ'ব নোৱাৰে। সংসাৰৰ সকলো মনুষ্যই তেওঁক সেৱা কৰিব। কিন্তু নাৰদ মুনিয়ে এই সকলোবোৰ কথা ৰজাৰ আগত ব্যক্ত নকৰিলে। নাৰদ মুনিয়ে তেওঁৰ বিষয়ে ৰজাৰ আগত আন কিছুমান কথাহে ক'লে। নাৰদ মুনিয়ে মনে মনে সেই কন্যাগৰাকীৰ লগত বিবাহৰ কথা ভাবিলে। এই ইচ্ছাৰে নাৰদ মুনিয়ে ভগৱান বিষ্ণুক স্মৰণ কৰিলে। ভগৱান বিষ্ণু তাত আহি পালেহি আৰু নাৰদ মুনিয়ে এই সকলোবোৰ কথা ভগৱান বিষ্ণুৰ আগত ব্যক্ত কৰিলে। তেতিয়া নাৰদ মুনিয়ে ভগৱান বিষ্ণুক ক'লে যে হে প্ৰভু, আপুনি মোক এনেকুৱা আকৰ্ষণীয় ৰূপ প্ৰদান কৰক যে এই কন্যাৰ কেৱল মোৰ লগতে বিবাহ হ'ব। তেতিয়া ভগৱান বিষ্ণুৱে নাৰদ মুনিক বান্দৰৰ ৰূপ প্ৰদান কৰিলে। নাৰদ মুনিয়ে প্ৰথমতে আচৰিত হৈ গৈছিল আৰু পাছত ভাবিলে যে এই ৰূপেও মোক সুন্দৰ লাগিছে। মহাদেৱৰ দুই ভক্তই এই ঘটনাটি চাই আছিল। দেৱৰ্ষি নাৰদ বিশ্বমোহিনীৰ স্বয়ম্বৰ স্থানত উপস্থিত হ'লগৈ। মহাদেৱৰ দুই ভক্তই ব্ৰাহ্মণৰ বেশত আৰু ভগৱান বিষ্ণুৱে ৰজাৰ ৰূপত বিশ্বমোহিনীৰ স্বয়ম্বৰ স্থান পালেগৈ। তেতিয়া মহাদেৱৰ দুই ভক্তই নাৰদ মুনিক শুনাই কৈছিল যে বিশ্বমোহিনীয়ে এওঁকে বৰ বাছি ল'ব। নাৰদ মুনিয়ে মনতে বহুত আনন্দ পাইছিল, কিন্তু স্বয়ম্বৰৰ সময়ত বিশ্বমোহিনীয়ে নাৰদৰ ফালে এবাৰো চোৱা নাছিল আৰু ৰজাৰ ৰূপত থকা ভগৱান বিষ্ণুক বিশ্বমোহিনীয়ে বৰমালা পিন্ধাই দিলে। তেতিয়া ভগৱান শিৱৰ দুই ভক্তই নাৰদক উপহাস কৰি ক'লে যে এনেকুৱা এটা ৰূপলৈ কোন কন্যাই তেওঁৰ ফালে চাব আৰু বৰমালা পিন্ধাব। তেতিয়া নাৰদ মুনি তাৰ পৰা ওলাই আহি
পানীত তেওঁৰ প্ৰতিবিম্ব দেখি বহুত খং উঠিছিল। তেওঁ খঙতে দুই মহাদেৱৰ ভক্তক ৰাক্ষস হ'বলৈ শাপ দিছিল। এই ঘটনাৰ পাছত নাৰদ মুনিয়ে নিজৰ ৰূপ ঘূৰাই পাইছিল। ভগৱান বিষ্ণুৰ কাৰণেই তেওঁ উপহাসৰ কাৰণ হৈ পৰিছিল। সেইকাৰণে তেওঁ ভগৱান বিষ্ণুৰ ওপৰত বহুত খং উঠিছিল। তেওঁ তৎক্ষণাৎ ভগৱান বিষ্ণুৰ ওচৰ পাইছিলগৈ। তেতিয়া নাৰদ মুনিয়ে ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু বিশ্বমোহিনীক আহি থকা অৱস্থাত পাইছিল। তেওঁ খঙতে ভগৱান বিষ্ণুক ক'লে, আপুনি কাৰো প্ৰশংসা দেখিবই নোৱাৰে। আপোনাৰ মনত সকলোৰে প্ৰতি ভাল ভাৱ নাই। আপুনি ইয়াৰ পৰিণাম ভোগ কৰিবই লাগিব। আপুনি মনুষ্য ৰূপ ধাৰণ কৰি বিশ্বমোহিনীক লাভ কৰিছে। সেইকাৰণে মই আপোনাক শাপ দিছোঁ যে আপুনি মনুষ্য ৰূপ ল'ব লাগিব। আপুনি মোক স্ত্ৰীৰ পৰা দূৰ কৰিছে, আপুনিও স্ত্ৰীৰ পৰা দূৰ হ'বই লাগিব। আপুনি মোক বান্দৰৰ ৰূপ প্ৰদান কৰি মোক উপহাস কৰিলে, সেইকাৰণে আপুনি বান্দৰৰ সহায় ল'ব লাগিব। ভগৱান বিষ্ণুৱে এই সকলো শাপক মূৰ পাতি ল'লে আৰু নাৰদৰ পৰা এই সকলো মায়া আঁতৰাই দিলে। নাৰদক এই মায়াৰ পৰা আঁতৰ কৰি দিয়াৰ পিছত নাৰদে তেতিয়াহে পস্তাইছে। কিন্তু নাৰদ মুনিয়ে তেওঁ শাপ ওলটাই ল'ব নোৱাৰে। সেইকাৰণে ভগৱান বিষ্ণুৱে ত্ৰেতা যুগত মনুষ্য ৰূপ ধাৰণ কৰি ৰাম অৱতাৰ ল'বলগীয়া হ'ল। তেওঁ সীতাৰ পৰা দূৰত থাকিবলগীয়া হ'ল আৰু তেওঁ বানৰ সেনাৰ সহায় ল'বলগীয়া হ'ল। দৰ্শকসকল, এতিয়া আপোনালোকে বুজি পাইছে চাগৈ নাৰদ মুনিয়ে অহংকাৰৰ কাৰণে কিয় বানৰ ৰূপ ল'বলগীয়া হৈছিল। দৰ্শকসকল, আপোনালোকে এই ভিডিঅ'টি চাই কেনে পালে আমাক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টি ভাল পালে যদি লাইক আৰু যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক। আৰু দৰ্শকসকল, আমাৰ এই চেনেল ঐশ্বৰিক কাহিনীক এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।